কোনোদিন নভবাকৈয়ে আছাম বুক অফ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হ'লোঁ আৰু আজি আছাম বুক অফ ৰেকৰ্ডৰ ফালৰ পৰা চাৰ্টিফিকেটখন মোলৈ পঠিয়াইছে আৰু সেয়া আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। অত্যন্ত সুখী, কোনোদিন কল্পনা কৰা নাছিলোঁ যে এই সৰু কিতাপখনে আছাম বুক অফ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3 ইঞ্চি আৰু ইয়াৰ প্ৰস্থ হৈছে 2 ইঞ্চি আৰু ইয়াত মুঠতে 49টা পৃষ্ঠা আছে। ইয়াৰ কিতাপখনত অন্তৰ্ভুক্ত হৈ আছে 3টা কাহিনী আৰু সেই স্পৰ্শই হৃদয়ৰ য'ত প্ৰাণ পাই উঠে এটা জীৱন আৰু এটা জীৱন দিব গৈয়ে আজি লাভ কৰিছোঁ আছাম বুক অফ ৰেকৰ্ড। স্পৰ্শ হৃদয়ৰ য'ত প্ৰাণ পাই উঠে জীৱন। চিন্তাত ব্যতিক্ৰম, কামত ব্যতিক্ৰম, নিয়মীয়া কাম এটাকেই ব্যতিক্ৰমী ৰূপত সম্পন্ন কৰা এই ছাত্ৰীগৰাকী হ'ল ৰীতামণি বৰা। লখিমপুৰৰ লালুকৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৰীতামণিৰ এই গ্ৰন্থখনেই এক ব্যতিক্ৰমী কামৰ উদাহৰণ। গ্ৰন্থখনৰ নাম স্পৰ্শ। এই গ্ৰন্থখন এখন গল্প সংকলন। সংকলনখনিত আছে 3টা গল্প। গল্পকেইটা ক্ৰমে মাকৈ বেচা ল'ৰাজন, ফটা জোতাৰ কাহিনী আৰু নিষ্ঠুৰ নিয়তি। সাধাৰণভাৱে এইখিনিলৈ কোনো ব্যতিক্ৰম পৰিলক্ষিত নহয়। তেন্তে কিহত ব্যতিক্ৰম গ্ৰন্থখন? ৰ'ব, এইবাৰ ভালকৈ চাওক। গ্ৰন্থখনৰ আকাৰ মন কৰক। পকা বন্ধা গ্ৰন্থখনৰ দৈৰ্ঘ্য মাথো 3 ইঞ্চি আৰু প্ৰস্থ 2 ইঞ্চি, অৰ্থাৎ অতি ক্ষুদ্ৰ আকাৰৰ বাবে ব্যতিক্ৰম এইখন গ্ৰন্থ, যাৰ বাবে প্ৰকাশৰ পিছতেই চৰ্চালৈ আহিছে গ্ৰন্থখন আৰু লেখিকা ৰীতামণি বৰা। ইতিমধ্যে গ্ৰন্থখনক ৰাজ্যৰ ভিতৰতে ক্ষুদ্ৰতম গ্ৰন্থ বুলি আছাম বুক অৱ ৰেকৰ্ডছেও দিছে স্বীকৃতি। অৱস্থাত 2019 চনৰ 29 জুলাই তাৰিখে হাতে লিখিছিলোঁ প্ৰথম কিতাপখন, য'ত 4টা কাহিনী আছিলে আৰু সেইখন কিতাপে যে বৰ্তমান আছাম বুক অফ ৰেকৰ্ডত স্থান পাব সেই কথা মোৰ কেতিয়াও মনলৈ অহা নাছিল। আৰু বৰ্তমান লকডাউনৰ সময়ছোৱাত প্ৰাঞ্জল বৰগোহাঁই ছাৰ, পুৰণ দাদা আৰু মোৰ পৰিয়াল সকলোৱে সহায় সহযোগিতা কৰি আজি অসম বুক অফ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছে। সম্প্ৰতি ডিজিটেল পৃথিৱীত বৃদ্ধি পাইছে ই-বুকৰ চাহিদা, কিন্তু এনে সময় মই লিখিব নাজানো, কথাষাৰ জানোতে মোৰ 12টা বছৰ লাগিল। তাৰ পাছতো লিখা অভ্যাস এৰি দিব নোৱাৰিলোঁ, কাৰণ তেতিয়ালৈকে মই লিখাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিলোঁ। আৰু মোৰ এই প্ৰতিটো কামত মোৰ মা দেউতাই অত্যন্ত সাহস দিছে, আগবাঢ়ি যোৱাত প্ৰতিটো বাটত মোৰ লগ দিছে। সেয়ে আজি মই এই কিতাপখন ছপা আকাৰত প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ প্ৰতিজন শুভাকাংক্ষী, মৰম, আশীৰ্বাদ, কিতাপখন উন্মোচন নোহোৱাৰ আগতে সকলোৱে উৎসাহ দিছে যাতে সকলোৱে সোনকালে কিতাপখন মই দাঙি ধৰিব পাৰোঁ আৰু সকলোৱে আদৰি লয়, তাকে আশা কৰিছোঁ আৰু আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰত আৰু আগবাঢ়ি যাব পাৰোঁ।